নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি মঙ্গলবাৰ 1432 ভাস্কৰাব্দৰ আহাৰ মাহৰ 9 তাৰিখ, ইংৰাজী 2025 চনৰ 24 জুন। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 4:35:20 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:31। আজি কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি আছে বিয়লি 6:08:38। তাৰপিছত আৰম্ভ অমাৱস্যা তিথি। আজি চতুৰ্দশীৰ একদিষ্ট সপিন্দন। আজি মাটিমাহ আৰু মাছ মাংস খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় হ'ল দিনৰ 10:58 পৰা 11:53 ভিতৰত। আজি অমাৱস্যাৰ নিশি পালন। এতিয়া 12ৰ অধিপতি মঙ্গলদেৱক প্ৰণিপাত জনাই জনোৱা হওক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি। আত্মবিশ্বাসেৰে আজিৰ দিনটোত নিজৰ কৰ্মত মনোনিৱেশ কৰক। নিশ্চিতভাৱে সফলতা লাভ কৰিব। সৰু সুৰা বাধা আহিব যদিও বৰ বেছি চিন্তাৰ কাৰণ নহ'ব। বন্ধুৰ সৈতে সম্বন্ধ ভালে ৰখাৰ প্ৰয়াস কৰক। মনলৈ দুশ্চিন্তা হতাশা আদি ভাৱ আহিবলৈ নিদিব। শৰীৰৰ প্ৰতি নজৰ দিয়ক। খৰচ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। বেছি বুদ্ধি কৰিবলৈ নাযাব। বুদ্ধিভ্ৰম হৈ বিপদত পৰিব পাৰে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। অতিৰিক্ত কামৰ বোজা নল'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটোত কোনো বাধা দেখা নাযায়। প্ৰেমত অশুভ, দাম্পত্যত শুভ। বৃষ ৰাশি। জীৱনসংগীৰ হাতে হাত ধৰি আজি আপুনি জীৱন পথত খোজ দিয়ক। নিশ্চিতভাৱে সফলতা লাভ কৰিব। ভাগ্য আজি আপোনাৰ সৈতে আছে। বস্ত্ৰ আদি উপহাৰ স্বৰূপে লাভ কৰিব পাৰে অথবা নিজেও ক্ৰয় কৰিব পাৰে। অযথা ভ্ৰমণৰ সম্ভাৱনাও নথকা নহয়। আপোনাৰ আজি স্থান হেৰুৱাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনত বাধা দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। নিজ কৰ্মৰ প্ৰতি অৱহেলা কৰিলে অসুবিধা হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। প্ৰেমত অশুভ, দাম্পত্যত শুভ। মিথুন ৰাশি। আজি আপুনি সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সাফল্য লাভ কৰাৰ সম্ভাৱনা দেখা যায়। আজি আপুনি জীৱনৰ প্ৰতি খোজতে জয় অথবা বিজয় লাভ কৰিবলৈ সক্ষম হ'ব। অপ্ৰত্যাশিতভাৱে লাভ পোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। শত্ৰুৰ ওপৰত বিজয় পাব। দুশ্চিন্তা ভাৱ মনলৈ আহিবলৈ নিদিব। অযথা খৰচ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। শত্ৰুৱে ক্ষতি কৰাৰ প্ৰয়াস কৰিব যদিও ক্ষতি নহ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। মনটোক নিয়ন্ত্ৰণ কৰি কৰ্মত মনোনিৱেশ কৰক। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভালেই হ'ব। প্ৰেমত আনন্দ, দাম্পত্যত শুভ। কৰ্কট ৰাশি। জ্ঞান আৰু বুদ্ধিৰ জৰিয়তে আজি আপুনি জীৱনৰ প্ৰতি খোজতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি আকস্মিকভাৱে লাভ পোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰলৈ কোনো বিশেষ অতিথিৰ আগমনে মন প্ৰসন্ন কৰি তুলিব পাৰে। ধনহানিৰ লগতে অতিৰিক্ত খৰচৰ সম্ভাৱনা আছে। আনৰ দ্বাৰা সমালোচিত হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব।
সাৱধান নহ'লে ধনহানি হ'ব পাৰে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিসকলৰ বাবেও আজিৰ দিনটো প্ৰায় শুভ হ'ব। অৱশ্যে কৰ্মত বাধাৰ সম্ভাৱনাও নথকা নহয়। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত শুভ, দাম্পত্যত অশুভ। সিংহ ৰাশি, আজি আপুনি পদ, প্ৰতিষ্ঠা তথা অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। লাভ পাবলৈ সক্ষম হ'ব। কাৰ্যসিদ্ধি হ'ব। শত্ৰু ভয় আছে। মনলৈ দুশ্চিন্তা আহিব পাৰে। শোক পাব পাৰে। অযথা ভ্ৰমণৰ সম্ভাৱনাও নথকা নহয়। জ্বৰত ভুগিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনতো কোনো ধৰণৰ বাধা দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিসকলৰ বাবে দিনটো অত্যন্ত শুভ হ'ব। কাৰ্যক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ হোৱাৰ সম্ভাৱনাই বেছি। প্ৰেমত অশুভ, দাম্পত্যত শুভ। কন্যা ৰাশি, আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। আজি আপুনি সৰু ভাই ভনীৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে শাৰীৰিক অসুস্থতাৰ সম্ভাৱনাও নথকা নহয়। মনলৈ দুৰ্ভাৱনা, দুশ্চিন্তা আদি আহিব পাৰে। আনৰ দ্বাৰা সমালোচিত হ'ব। শত্ৰু ভয় আছে। ধননাশ তথা অতিৰিক্ত খৰচৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। অৱশ্যে ধন আগমনৰ স্থিতি সুস্থিৰ নহ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। কাৰ্যক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান। বিদ্যাৰ্থীসকলৰ বাবে দিনটোত কিছু বাধা নথকা নহয়। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো অশুভ। দাম্পত্যৰ ক্ষেত্ৰতো অশুভ। তুলা ৰাশি, আজি আপুনি সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ আকস্মিকভাৱে কোনো বিশেষ সূত্ৰৰ পৰা ধন আগমনৰ সম্ভাৱনাও আছে। অৱশ্যে দিনটোত বাধা তথা নানা ধৰণে ক্ষতিৰ সম্ভাৱনাও নথকা নহয়। অনিদ্ৰা, দুশ্চিন্তা আদিৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনতো কোনো ধৰণৰ বাধা দেখা নাযায়। কিছু বাধা আছে যদিও চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনাই বেছি। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। বৃশ্চিক ৰাশি, আজি আপুনি সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ চৰকাৰী সা সুবিধা লাভৰ যোগ আছে। আজি আপুনি সুখ পাবলৈ সক্ষম হ'ব। আজি আপোনাৰ লাভৰ যোগ আছে। আজি আপোনাৰ মান সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ আয় বৃদ্ধিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ত উন্নতি হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। কাৰ্যত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো বিশেষভাৱে শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত বিশেষভাৱে শুভ হ'ব। ধনু ৰাশি, জ্ঞান আৰু বুদ্ধিৰ জৰিয়তে আজি আপুনি জীৱনৰ প্ৰতি খোজতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ উন্নতিৰ যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰত সুখ লাভ কৰিবলৈ সক্ষম হ'ব। সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ইয়াৰ বিপৰীতে শত্ৰুৰ দ্বাৰা ক্ষতি তথা পৰাজয়ৰ সম্ভাৱনাও নথকা নহয়। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ত লাভ হ'ব। কিছু বাধা আছে যদিও চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ হোৱাৰ সম্ভাৱনাই বেছি। প্ৰেমৰ ক্ষেত্ৰতো
আজি বাধা দেখা নাযায়। দাম্পত্যত অত্যন্ত শুভ। মকৰ ৰাশি, আজি আপোনাৰ সামাজিক ক্ষেত্ৰত প্ৰতিপত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। আজি আপুনি অপ্ৰত্যাশিতভাৱে কোনো বিশেষ সূত্ৰৰ পৰা লাভ পোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে দুশ্চিন্তা অনিদ্ৰা আদিত ভোগাৰ সম্ভাৱনাও নথকা নহয়। যান বাহন চলোৱা তথা যান বাহনত উঠাৰ ক্ষেত্ৰত সতৰ্ক হওক। স্বাস্থ্য হানি হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমনতো কোনো ধৰণৰ বাধা দেখা নাযায়। কিছু বাধা আছে যদিও চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। যদিও বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব বুলি ক'ব নোৱাৰি। প্ৰেমত বাধা আছে, দাম্পত্যত অশুভ। কুম্ভ ৰাশি, আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। আজি আপুনি সৰু ভাই ভনীৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে আজি আপোনাৰ বিপৰীত লিংগৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা দেখা যায়। মনত এক ভয়ে ক্ৰিয়া কৰি থাকিব। অশান্তি, দুখ, শোক আদিত ভুগিব। ধন নাশৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। অৱশ্যে ধন আগমনৰ স্থিতি সুস্থিৰ নহ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। কাৰ্য ভালদৰে সম্পাদন নকৰিলে বিপদত পৰিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ হোৱাৰ সম্ভাৱনাই বেছি। প্ৰেমত শুভ নহয়, দাম্পত্যত কলহ। মীন ৰাশি, আজি আপুনি সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত সুখ লাভ কৰিবলৈ সক্ষম হ'ব। শত্ৰু নাশ হ'ব। সম্পদ বৃদ্ধিৰ সম্ভাৱনাও আছে। আজি আপোনাৰ মিত্ৰৰ সুখ লাভ কৰাৰ যোগ আছে। স্বাস্থ্যৰ উন্নতি হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ত নিশ্চিতভাৱে লাভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো বিশেষভাৱে শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত শুভ, দাম্পত্যত বিশেষভাৱে শুভ। ধন্যবাদ।